এই যে আমি ওলাইছোঁ আজি ৰাতিপুৱাৰ ভ্ৰমণ এতিয়া আৰম্ভ কৰিলোঁ আজিৰ যাত্ৰা চাই থাকক আপোনালোকে আগলৈকে দেখুৱাই আছোঁ এই যে আমাৰ ডিপেন ৰখি আছে এই যে হৈছে আহি গৈছোঁ ইয়াক ৰাতিপুৱাই ডিষ্টাৰ্ব দিবৰ কাৰণে গুড মৰ্নিং নমস্কাৰ এই বৈদ্য সোমাই আছে তো আমি পুৰা আহি পাইছোঁ এই যে ইয়াক এতিয়া বিদায় দিওঁ আজি আৰম্ভ কৰোঁ বেছি সময় নাই যিহেতু ৰাতিপুৱাতে ওলাইছোঁ আৰু বহুত দূৰ যাব লাগিবতো তো কিৰণৰ পৰা কিছুমান বস্তু লৈ ল'লোঁ তাৰ পৰা কাৰণ আমি এতিয়া বৰ্তমান ইচ্ছাদাৰ কাৰণ আমি এতিয়া বিগিনাৰ আমি যিহেতু বিগিনাৰ আমি ফেমিলি আমি এজনে সিজনক সহায় সহযোগিতা কৰি যাওঁ তো ইটোতো টোপনি মাৰি আছিল তো ইয়াক উঠালোঁ বেচাৰা কষ্ট হ'ল ইয়াক আৰু আজি চানডে পুৰা ফাণ্ডে কৰিব দিছোঁ তো এতিয়া আমি ইয়াক এৰোঁ চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক নেক্সট আমি আৰু লোকেশ্যন যাই আছোঁ ৰখি যাব লাগিব কাৰণ এতিয়া বৰ্তমান আৰু দুজনো আছে তাতো ৰখি আছে তাতকো লগ ধৰোঁ তো এতিয়ালৈকে বিদায় দিওঁ নয়নক হেপী এণ্ড ছেফ জাৰ্ণি থেংক ইউ বঢ়িয়া কৰি ভাই আশা কৰোঁ মানে পুৰা একদম মানে মনৰ কামনা পুৰা হওক যাতে আৰু কি হয় যিটো ট্ৰেভেলটা মানে খুব মজেদাৰ হয় थैंक यू থাকিল তো এতিয়া বেছি দেৰি নকৰোঁ ये है जा रही है अभी पूरा एक्सप्लोर करके हम लोग आप लोगों को दिखाने के लिए अभी हाजो में जो टेंपल है वो दिखाने के लिए अभी हम लोग जा रहे हैं देखिए हम लोगों को अभी देखते रहिए अभी हम लोग 2 राइडिंग कर रहा है और आगे है और जो लोग जा रहे हैं हम ज़्यादा स्पीड में नहीं जा रहे बारिश भी गिर रहा है अभी बहुत सारा बारिश गिर रहा है तो बारिश के टाइम पे इतना स्पीड में बाइक भी नहीं चला सकते हम लोग सो एज ए लिमिट 40 या 50 ऐसे करके स्पीड से ही जाना पड़ रहा है हम लोगों को सो देखते रहिए अभी बारिश का गिरना भी ज़्यादा हो गया अभी देखता हूँ अगर शायद ज़्यादा अगर गिरेगा तो हम लोग थोड़ा दूर आगे चल के अभी वहाँ पे रुकना पड़ेगा तो देखते रहिए এই যে এতিয়া বৰ্তমান আমি তেল ডিপুত অলপ ৰেষ্ট ল'লোঁ তেল ভৰালোঁ লগত আছে এই যে মাইনু এই যে প্ৰদীপ আহি আছে এই যে सबकिटे एबार टेंकी खाली करिছে গাড়ীৰ টেংকিত ভৰাই আছে ইফালে টেংকি খালি কৰি আছে চাই থাকক এতিয়া আগলৈকে আমি আহি পালোঁ হয়গ্ৰী মাধৱ মন্দিৰত তো এতিয়া মুখ্য দুৱাৰত ৰখি পেলাই এতিয়া ভৰি হাতখিনি আমি থ'ম তো এই লগত আছে প্ৰদীপ কিবা কওঁ কেনেকুৱা ফিলিং কি কওঁ ফাৰ্ষ্ট টাইম আহিছোঁ কি ফাৰ্ষ্ট টাইম আহিলোঁ আৰু কি ক'ম মই আগতে আহিছোঁ এবাৰ চাই থাকক এতিয়া আমি এই প্ৰসাদ অলপ লওঁ ফুল মালা কি আছে চাকি যিমানখিনি পাৰোঁ ইয়াৰ পৰাই লৈ যাওঁ কাৰণ ইয়াতে যিহেতু আমাৰ মাথাকেইটা থৈ দিছোঁ তিনিটা মাথা আহিছে এটা মোৰ এটা নয়নৰ এটা মাইনৰ তিনিটা দাদা দিয়কচোন দুখন থালি দিয়ক এই থালি লৈ আছোঁ এতিয়া বৰ্তমান তাৰপিছত এতিয়া যাম আমি ওপৰলৈকে আপোনালোকে চাই থাকিব এয়া এতিয়া আমি যাই আছোঁ ওপৰলৈকে যাই আছোঁ ওপৰত বহুত ওপৰলৈকে যাব লাগিব এতিয়া বৰ্তমান আমি তো মোৰ এতিয়া বৰ্তমান ওপৰতে যোৱা কাৰ্য হৈছে এই চাওক এতিয়া ধুনীয়া কৃষ্ণ পৰিৱেশটো ধুনীয়া ইয়াৰে পৰিৱেশ মই আগতো এবাৰ আহিছিলোঁ বহুত সৰু থাকোঁতে আহিছিলোঁ তো এতিয়া বৰ্তমান আজি প্ৰায় 10 বছৰৰ পিছত আজি আহি আছোঁ পৰিৱেশটো সেই একেই পৰিৱেশ বৰ্তমান চাই আছে বহুতো ভক্তগণ এতিয়া বৰ্তমান গৈ আছে চাওক এতিয়াও সিহঁতৰ হোৱাই নাই মানুহ ওপৰত যায় ভাল আমি ইমান ওপৰত যাব লাগিব দেই বহুত ওপৰত যাব লাগিব এহঁতৰকেইটাৰ এতিয়ালৈকে হোৱাই নাই জলদি ইমান দেৰি কৰক কিয় মোৰ এতিয়াও হেৰি লোকেশ্যনৰ কাৰণে হেৰিটো দিয়ে আছে এতিয়া বৰ্তমান ইয়াত গৈ আছোঁ আমি এতিয়া বৰ্তমান ওপৰলৈকে চাই থাকক আপোনালোকে তো বহুত ওপৰত আহি পালোঁ আমি এতিয়া বৰ্তমান চাওক সুন্দৰ পৰিৱেশ এটা মেইন মন্দিৰ প্ৰাংগণত এতিয়া আমি সোমাইছোঁ সুন্দৰ এটা পৰিৱেশ চাকিটো ক'ত জ্বলাব লাগিব এতিয়া আমি চাকি জ্বলাব গৈ আছোঁ বহুত ভাগৰ লাগে দেই ভালেখিনি ভাগৰ
পাহাৰৰ ওপৰতে ছাগলী। ব'লক আমি এতিয়া চাকি বন্তিখিনি জ্বলাই লওঁ, তাৰপিছত দেখাই আছোঁ গোটেই সম্পূৰ্ণ প্ৰাংগণটো। পূজা দিলোঁ, পূজা ভাগ দি উঠি পেলাই তাৰপিছত এতিয়াই প্ৰসাদ খাই আছোঁ আমি গোটেইকেইটাই মিলি প্ৰসাদ খাই আছোঁ। তো এতিয়া বৰ্তমান মই ইয়াৰ বিষয়ে অলপ কিছুমান কথা ক'বলৈ ওলাইছোঁ। 1100 শতিকাত এই মন্দিৰটো কৰা হৈছিলে। পাল ৰজাৰ বংশধৰৰ যোনটো কাৰ্যকালত সেইখিনি সময়তে কৰা বুলি কয়। হয়গ্ৰীৱ এইটো মণিকূট পাহাৰ যোনটো হয়, মণিকূট পাহাৰত অৱস্থিত এইটো হয়গ্ৰীৱ মাধৱ। নাৰায়ণ যোনজন ৰজা নাৰায়ণ আছিলে, আমাৰ নাৰায়ণ প্ৰভু নাৰায়ণ, তো সেই নাৰায়ণ ভগৱানৰ এটা হয়গ্ৰীৱ ৰূপটো তাৰমানে ইয়াতে স্থাপিত হৈছিল। তো সেই থ্ৰুৱেদিয়ে তাৰমানে এতিয়া ৰজা আছিলে, তো পাল ৰজা বুলি হয়। তো মই যিখিনি ৰিচাৰ্চ কৰিছোঁ আৰু অলপ মই গুগলত নেটত চাইছোঁ, তো ভুলো হ'ব পাৰে, যদি ভুল হয় শুধৰাই দিব। তো মই তাৰমানে গুগলত ৰিচাৰ্চ কৰি পেলাই তাৰপিছত এতিয়া মই দেউৰীবিলাকো সুধিম। নমস্কাৰ। আমাৰ অজয় ভাইটি, ভগৱানে যে মিলায় কেনেকৈ মিলায়, তো আজি মানে এটা ভাল দিনত মই আহিছোঁ আজি। তো ময়ো গম নাপাওঁ, কথা আমি একো ফোনতো যোগাযোগ হোৱা নাই, হঠাৎকৈ লগ পালোঁ, ভগৱানে মিলাই দিছে। তো কি খবৰ? বঢ়িয়া, ভাল। এই অজয় ভাইটি হয়, আমি একেলগে কৰা ABVPৰ আমি একেলগে কাম কৰা, একেলগে আহে, বঢ়িয়া ধুনীয়া কাম কৰে। ভাইটি আগুৱাই যাওক, মোৰ আশা থাকিল, মোৰ ফালৰ পৰা শুভেচ্ছা থাকে। বহুত দূৰ আগুৱাইছেও। আমাৰ গোৱালপাৰা জিলাৰ আছিল, এতিয়া বৰ্তমান এতিয়া কামৰূপত, আৰু কামৰূপতে লগ পালোঁ। ভগৱানে কেনেকৈ মিলাইছে, এতিয়া আকৌ কামৰূপতে লগ পালোঁ। গোৱালপাৰাত লগ পাইছিলোঁ, এতিয়া আকৌ কামৰূপত। বাৰু আমি কথা পাতি লওঁ, তাৰপিছত আকৌ আহি আছোঁ। লগ কৰাই আছোঁ মোৰ আৰু এজন পুৰণিকলীয়া বন্ধু এইজন। বিশেষ কৰি মই এইটো মেছেজ দিছোঁ বিপুলক। বিপুল, তোৰ কাৰণে এইটো স্পেচিয়েলি মেছেজ। আমি আহি পেলাই আজি ক'ত লগ পাইছোঁ? হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণত আহি পেলাই আকৌ লগ পাইছোঁ পবিত্ৰ, আৰু এইপিনে অজয় আহা দিলে হাই অজয়। মই বিপুল, এইটো স্পেচিয়েলি তোৰ কাৰণে ভিডিঅ', মইতো ক্লিক কৰি কাটি তোক মই স্পেচিয়েলি চেণ্ড কৰিম। এইটো সেইকাৰণে কৈ লৈছোঁ মই, তো সকলোৱে চাব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব দেই। নয়নৰ ভালে বেয়া আছে। এইটো কি বুলি কয়, ইয়াতে কেনেকুৱা লাগিছে তোৰ? এইবাৰ বোলে প্ৰথমবাৰ আহিছোঁ। অনুভৱ প্ৰথম আহিছে, অনুভৱ বৰষুণো দি আছে, তো মানে পবিত্ৰখনত পবিত্ৰ হৈ এইবাৰ পবিত্ৰ ৰভাই আহিছে। ক'ত? হয়গ্ৰীৱ মাধৱ মন্দিৰত আজি। তো এইটো বহুত পুৰণি স্মৃতি হয়। এইটো মন্দিৰটো বহুত পুৰণি ৰজাৰ দিনৰ হয়, এইটো পাল ৰজাৰ হয় ন, হয় ন? তো পবিত্ৰ অনুভৱটো ভাল লাগিছে। জীৱনৰ প্ৰথমবাৰ আহিছোঁ। নামটো শুনি আছিলোঁ বাৰু, কিতাপে পত্ৰই পাইছিলোঁ, কিন্তু আজি মণিমুকুট যিটো পাহাৰখন, মণিকূট পাহাৰটো শুনি আছিলোঁ, পঢ়ি আছিলোঁ, কিন্তু নিজে এতিয়া নিজ চকুৰে দেখিছোঁ। ভাল লাগিছিল, ভাল অনুভৱ। আৰু কিনকিনীয়া বৰষুণো দি আছে, ভাল অনুভৱ। আৰু হঠাৎ মোৰ সতীৰ্থ, আমি একেলগে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বা আমি একেলগে ছাত্ৰ সংগঠন কৰিছোঁ, আৰু গোৱালপাৰা জিলাৰ একেলগে আমি ভাল বন্ধু হয়, একেলগে কামো কৰিছোঁ, আৰু বিদ্যালয়ৰ লগতো জড়িত। আমি মহাবিদ্যালয় যিহেতু, তো মহাবিদ্যালয়ৰ দ্বাৰাই আমাৰ চিনাকি হৈছে। ভাল একদম পঢ়া শুনাৰ জৰিয়তে আমি লগ হৈছোঁ, আৰু বিদ্যাৰ্থী পৰিষদতো আছিলোঁ, আৰু এতিয়া আকৌ লগ পাইছোঁ। আৰু শুভকামনা থাকিল মোৰ ফালৰ পৰা, অশেষ শুভকামনা থাকিল। আগুৱাই যোৱা, তুমি এনেদৰে আগুৱাই যোৱা। আমাৰ শুভকামনা সদায় তোমাৰ লগত আছে। থেংক ইউ। তো আমি এতিয়া বৰ্তমান ওলাইছোঁহি, আৰু চাওক এইটোৱে মন্দিৰৰ চৌহদটো, এইখন গেটখন। তো গেটৰ পৰা আমি এতিয়া বৰ্তমান ওলাইছোঁ। ধুনীয়া হয়, মই এবাৰ আপোনালোকক দেখাই দিছোঁ। ইয়াৰ ভিতৰতে হয়, এইটো বিগ্ৰহ হয়, মেইন মন্দিৰৰ বিগ্ৰহ। তো ইয়াৰ ভিতৰত হয়, মই ভিতৰত কেমেৰা কৰিব নিদিয়াৰ কাৰণে মই নাই কৰা। ইয়াৰে আপোনালোকে চাওক কীৰ্তিস্তম্ভখিনি, 1100 শতিকাৰ আৰ্কিটেকচাৰ আপোনালোকে চাব পাৰে। একদম ওপৰলৈকে মই দেখাই দি আছোঁ, এনেকৈ আছে। এইটো কেম্পাছটো বহুত ধুনীয়া লাগে, সুন্দৰ পৰিৱেশ এটা। আজি
এতিয়া আমি আৰু ইয়াৰ পৰা ওলামগৈ আৰু অলপ সময় লাগিলে সময় লগাৰ কাৰণে তো এতিয়া আমি ওলালোঁ বহুত পিছল হয় বৰষুণটো দিছে এই আপোনালোকে দেখা পাইছে ৰজা কাছ মই ইয়াৰ আগৰবাৰ যেতিয়া সৰু থাকোঁতে আহিছিলোঁ স্কুলৰ পৰা তেতিয়াতে চাইছিলোঁ আৰু আজি আকৌ আপোনালোকক দেখাই আছোঁ ৰজা কাছ চাই থাকক আগলৈকে আপোনালোকক দেখাই আছোঁ এই যে আমি এতিয়া কামেশ্বৰ মন্দিৰলৈকে গৈ আছোঁ হেৰিৰ পৰা আহিলোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা আহিলোঁ এতিয়া আমি কামেশ্বৰ মন্দিৰলৈকে উঠি আছোঁ বৰষুণ দিয়া পূৰা একদম চাওক পূৰা ভিউজ একদম এইকেইটা কি আমাৰ দাঁত মিল তো এয়া মহাদেৱৰ কামেশ্বৰ মন্দিৰৰ ইয়াতে চাকি বন্তিখিনি জ্বলোৱা হয় তো ভিতৰত জ্বলোৱা নহয় তাতে বিগ্ৰহৰ ভিতৰত তাতে শিৱৰ লিংগ আছে তো এয়া চব বহুত পুৰণি কীৰ্তিচিহ্নৰে ভৰা এইটো মন্দিৰটো মই দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক প্ৰদীপে আগৰবত্তি জ্বলাই আছে আমাৰ এতিয়া বৰ্তমান ইয়াতে ধূপখিনি জ্বলোৱা হ'ল আৰু চাকিখিনিও দিয়া হ'ল তো এতিয়া আমি বেছি সময় নকৰোঁ আমাৰো বহুতখিনি দেৰি হৈ আছে আপোনালোকক কথাটো দেখাই কোনপিনে আৰু এইটো চাইডে মন্দিৰ আছে আপোনালোকক দেখাই আছোঁ ইপিনে কি মন্দিৰ আছে দিয়ক গণেশ আছে এইটো কিবা মানে কামেশ্বৰ কামেশ্বৰ ন এনে কিমান পুৰণি মন্দিৰ হয় এইটো এইটো হেৰি মন্দিৰ কেদাৰ কেদাৰ এইটো কামেশ্বৰ এইটো হ'ল কামেশ্বৰ মন্দিৰ এইটো মহাদেৱ এইটো মহাদেৱ এইপিনে আৰু তলত তাতে গণেশ আছে গণেশ মন্দিৰ আছে এইটো লক্ষী চাৰিটা আছে তাতে এটা চাৰিটা আছে ন অঁ আমাৰ দেও হয় দেওক লগ পালোঁ দেও আমাৰ শিৱ মন্দিৰলৈকে লৈ আহিলে তো এয়া দেখিছে মাছ পূৰা একদম মাছেই মাছ বহুত পুৰণি হয় এইবিলাক পুখুৰী ৰজা মহাৰজা দিনৰ পুখুৰী হয় তো এয়া দেখিছে মাছ আৰু ইপিনে লক্ষী মন্দিৰতো বৰ্তমান পূজাভাগ আৰম্ভ হৈছে এই দবা কোবাইছে গোটেইখিনি এতিয়া বৰ্তমান হ'ল চাকি বন্তি দিলোঁ সেয়া ভাগ ল'লোঁ তো তলত এতিয়া যাই আছোঁ আমি এতিয়া নামি আছোঁ এইপিনেদি পূৰা একদম শ্লিপ পানী আহি থাকিলে পূৰা একদম চুচৰি চুচৰি একদম তলতলৈকে যাব পাৰে নামি আহিলোঁ আমি তো এতিয়া এই যে বাইক আছে আমাৰ বসন্তীকেইখন তো বসন্তীকেইখন লৈ পিনে যাম আৰু এতিয়া চেণ্ডেল কেইযোৰা পিন্ধি লওঁ এই যে ভীমৰ চৰিয়াত আহি পালোঁ এতিয়া ইয়াতে লিখা আছে এইয়া চাওক ভীমৰ চৰিয়া কিমান বিশাল ডাঙৰ যদি চৰিয়াটোৱে ইমান ডাঙৰ কেমেৰাতে কভাৰ হোৱা নাই তো মানুহটো কিমান ডাঙৰ আছিল চাব পাৰে বহুত ডাঙৰ কেনেকৈ খাইছিল এই হ'ল ভীমৰ চৰিয়া চাওক আমি তো গোটেই 10 বছৰমান খাব পাৰিম নেকি ইয়াৰ পৰা যিমানখিনি ভাত হয় ৰাইজে খাব আমাৰ ৰাইজৰ কেৰাহীটো ইমান ডাঙৰ নহয় নেকি বৈদ্য ডাঙৰ ডাঙৰ মানে একদমেই ডাঙৰ আৰু
কেমেৰাতে নাহে চাওক বানতে কষ্ট হৈছে নেকি তেতিয়া কিমান ডাঙৰ শিলৰ হয় কিন্তু এইটো বস্তুটো পুৰা একদম শিলৰ হয় আপোনালোকে চাব পাৰিব পাক্কা শিলৰ মজবুতিকা ভৰসা ভীম যেনেকুৱা মজবুত পুৰা চৰিও সেইৰকম মজবুত আজিও আছে আপোনালোকে আশা কৰোঁ চাই থাকিব এনেকৈ আৰু এতিয়া চাওঁ আমি তলত যাই পেলাই আৰু কি কি দেখাব পাৰোঁ আপোনালোকক তো হয়গিৰিপৰ পৰা আহিলোঁ আহি পেলাই কেদাৰ মন্দিৰত গ'লোঁ কেদাৰৰ পৰা এতিয়া ভীমৰ চৰিয়াত ৰাস্তাতে পাইছোঁ তো এই ভীমৰ চৰিয়াত তো এতিয়া যাওঁ ক'ত চাই থাকিব আপোনালোকে টু বি কণ্টিনিউ মানুহৰ ঘৰতে এই ভীমৰ চৰিয়া একদম দুই চাইডে আমাৰ বাৰীৰ পিছেদি ভীমৰ চৰিয়া আছে কোৱা নিচিনা কথা আৰু কি এই যে আমি এতিয়া আহি পাইছোঁ মক্কা মাজিয়া তো এতিয়া আমি ওপৰলৈকে যাওঁ যিমানকেইটা দেখা পাই আছোঁ চব ওপৰতে যাব লাগে দেখোন পাহাৰৰ ওপৰত ভিউ চাওক না পুৰা একদম ভিউ ধুনীয়া ভিউ ড্ৰোন শ্বট ল'ব যে বঢ়িয়া হ'ব একদম সুন্দৰ চাওক এতিয়া আমি যাই আছোঁ মক্কালৈকে দেখাই আছোঁ বাৰু আমি এইখিনি উঠি লওঁ তাৰমানে উঠাখিনি আপোনালোকক নেদেখাওঁ আমি যাই লওঁ তালৈকে তাৰপিছত তালৈকে যোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ এই আপোনালোকে চাব পাৰে ইয়াৰ পৰিৱেশ সেইপিনে দোকান আছে সেইপিনেও ৰাস্তা আছে ন এনেকৈ কৰি নামা যায় সেইপিনে দোকান আছে আৰু এইটোৱে হ'ল দৰগাহটো চাওক তো এতিয়া আমি আহি পাইছোঁ শৰাইঘাটৰ ৰণ য'ত হৈছিল শৰাইঘাটৰ ৰণৰ স্মৃতি এয়া দেখি পাইছে শৰাইঘাটৰ ৰণ তো ইয়াতে এতিয়া বৰ্তমান আহি পাইছোঁ বহুত গাড়ী ভিৰ ৰাস্তাটো পাৰ হ'ব পৰা নাই এই জাষ্ট গাড়ী থলোঁ আমি এয়া আহি যাই দিওঁ মই ৰাস্তাটো পাৰ হৈ লওঁ আগতে তাৰপিছত দেখাই আছোঁ শৰাইঘাটৰ স্মৃতি উদ্যান এতিয়া আমি প্ৰৱেশ কৰিছোঁহি ইয়াৰ আৰম্ভণিতে আপোনালোকে চাওক শৰাইঘাটৰ ৰণ লাচিত বৰফুকনৰ শৰাইঘাটৰ ৰণৰ স্মৃতি ইয়াতে জড়িত হৈ আছে ইয়াতে গোটেইখিনি লিখা আছে আপোনালোকে চাব পাৰিব বিদেশীৰ অধীন হৈ থকাতকৈ মৰণহে যুগুতই বুলি কয় স্বৰ্গদেউ চক্ৰধৰ সিংহই মোগলক গুৱাহাটীৰ পৰা খেদিবলৈ বৰসেনাপতি লাচিত বৰফুকনক গুৱাহাটীত উদ্ধাৰ হয় এয়া চাওক কেনেদৰে মোগলক লগত যুঁজ হোৱাৰ সময়ত যেতিয়া সৈন্য সামন্তই যুদ্ধৰ কাৰণে প্ৰস্তুতি চলাইছিল ইয়াৰ পৰাই এয়া ব্ৰহ্মপুত্ৰৰ ঘাট চাওক বিশাল ব্ৰহ্মপুত্ৰৰ পাৰতেই যুদ্ধ লাচিত বৰফুকন সেনাপতি আজিও অমৰ হৈ আছে সকলোৱে জানে অসমৰ বীৰ তো আপোনালোকে চাওক এয়া কেনেদৰে যুদ্ধৰ কাৰণে সাজু হৈছিল যুদ্ধৰ কাৰণে যিবিলাক সৈন্য আছিল সেই সৈন্যসকলৰ কষ্টৰ ফলতে আজি আমি ইয়াতে আছোঁ তো চাই থাকক আৰু পাৰ্কখন বহুত ডাঙৰ হয় মই আপোনালোকক দেখাই আছোঁ পাৰ্কখনৰ ইপিনেদিও ৰাস্তা আছে ইপিনেদি এনেকৈ কৰি পেলাই ৰাস্তা আছে এনেকৈ কৰি ৰাস্তা দি এনেকৈ ক'ত যায় আমি বলক যাই থাকোঁ আমি এতিয়া অলপ বিৰাট ভোক লাগি আছে তো এতিয়া আমি অলপ কেক খাওঁ কেক শৰাইঘাটৰ এতিয়া আমি কেক খাব ওলাইছোঁ ভইচ একদম নাই এনাৰ্জি একদমেই নাই একদম কি ক'ম আৰু এই যে কেক হ'ব দে খুৱাই দিব নালাগে ইমান মৰম নিজে খাম দুটা ৰুটি খাইছোঁ ৰাতিপুৱা ওলাইছোঁ দুটা ৰুটি খাইছোঁ এই কেক খাই আছোঁ তো মানে দিন তই এতিয়া এই যে বাইক আছে আমাৰ বসন্তীকেইখন তো বসন্তীকেইখন লৈ পিনে যাম আৰু এতিয়া